বছৰীয়া কুমলীয়ালা। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই হৈছোঁ বিশাল। তো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। তো আজি এইটো এটা বিশেষ ভিডিঅ' মানে আজি আমি যাওঁ ষ্টেডিয়াম। আজি বুলি নহয়, এইকেইদিন গৈ আছোঁ প্ৰায়। তো ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ, কি হৈ আছে, কেলৈ গৈছোঁ। মানে এতিয়া আছাম পুলিচত বহুতো পষ্ট খালী হৈছিলে, যাৰ বাবে বহুতো দাদা বাহঁতে ট্ৰাই কৰি আছে আৰু এতিয়া প্ৰেক্টিচ কৰি আছে। তো কেনেধৰণৰ প্ৰেক্টিচ কৰিছে সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আপোনালোকে দেখিবলৈ পাইছে আজি আমি লাইভটো চাইলেণ্ট কৰিম সম্পূৰ্ণ। তো আমি এতিয়া বৰ্তমান গৈ আছোঁ যোৰহাট ষ্টেডিয়াম। তো আহি আমি বৰ্তমান পাইছোঁহি বৰুৱা চাৰিআলি। তো ইয়াৰ পিছতে ষ্টেডিয়াম দেখাম। তো ভিডিঅ'টো গৈ থাকক, চাই থাকক। তো আহি ফাইনেলি আমি বৰ্তমান পাইছোঁহি যোৰহাট ষ্টেডিয়াম। তো এতিয়া আমি ষ্টেডিয়ামৰ ভিতৰলৈ চাম। তো ভিডিঅ'টো চাই গৈ থাকক, কেনেকুৱা হয় সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে যোৰহাট ষ্টেডিয়ামৰ ফিল্ডখন। ইয়াত ভলীবল খেলি থকা হৈছে, এইখন ভলীবল ফিল্ড। তো আগলৈ এখন গোটেই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম, চাই গৈ থাকক। তো ইয়াত আমি চাইকেলকেইখন লগ কৰি লৈছোঁ, চুৰে টুৰে যাতে নিব নোৱাৰে। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু সেই আমাৰ লগৰকেইজনে প্ৰেক্টিচ কৰি আছে। তো ইহঁতি এতিয়া প্ৰেক্টিচ কৰি আছে। 2 তাৰিখে ইহঁতৰ আছাম পুলিচৰ ব'ৰ্ড এক্সামিনেশ্যন আছে, তো দিবলৈ যাব। তো চাই গৈ থাকক ভিডিঅ'টো। এইটো এক্সাৰচাইজ কৰি আছে, তই চিনি পালি দেখোন। তই ইহঁতকেইটা এইপিনে চাই দে, আদিক দেখাই নাই নেকি মুখখন? মাস্কখন খুলি দেখুৱা। তই এইপিনে এক্সাৰচাইজ কৰি আছে। প্ৰফেচনেল মানুহ আজিকালি লুকাই দিছে। চা বেচাৰাটো এক্সাৰচাইজ কৰা দিগদাৰ দিয়া হৈছে। তো এজন কৰি আছে, দৌৰিব চবে এতিয়া। সেইজন মেইন জাম্পাৰ। ভিডিঅ'টো চাই গ'লে ভিডিঅ'টো চাই ভাল লাগিব। এতিয়া কৈ দে তহঁতৰ ডেটকেইটা কেতিয়া আছে? 2 তাৰিখে ইয়াৰ ডেট আছে। আৰু দাদা 2 তাৰিখ চব 2 তাৰিখ জেনেৰেল নে শিৱসাগৰহে? এতিয়া শিৱসাগৰত চব যাব 2 তাৰিখে। আচ্ছা, আৰু এইজন আমিও এতিয়া দৌৰিম, চাওঁ কিমান পাওঁ। পৰিচয়টো একদম বিষ হৈ আছে। ময়ো মাৰি লওঁ, চাই থাকক। ইয়াৰ চিনেমেটিক শ্বট অকণ দেখাবলৈ চেষ্টা কৰিম, তো চাওক। চানি ভাই এজন কোন থাকে নে ক'লে অনা কথা কৈছে? খালি এখনত লগ নাই, এখনত আছে মানে তাত ৰাতি দিনতে উঠাই দিয়ে। পাৰি লৈছে এতিয়া। এখন ক'ৰ পৰা মই আছিলে, এইখন স্মাৰ্ট বজাৰ। নহয় বাই আছে চুইমিং কৰিছে এই পানী নথকা পকা কঁঠাল। চাই দে, মাস্কখন খুলি দে। এইপিনে চব লং জাম্পৰ প্ৰেক্টিচ কৰি থোৱা হৈছে। 20 বছৰীয়া কুমলীয়ালা। तो मारो, हमको जिंदा मत छोड़ो सालो। कोने को
বিশ্বাস নহয় ট্ৰাই ট্ৰাই কৰিবলৈ কৈছে নকওঁ এতিয়া দৌৰি লওঁ তেতিয়া চুচু চব এতিয়া আমি দুপাকমান দৌৰিবি নে ডেকা ऐसे डरेगा भागेगा साला झुकेगा नहीं हम 400 मीटर फील्ड बनाए और इतना हम एक्स्ट्रा Few minutes later. বেয়া টানিছে লাষ্টৰ মোমেণ্টত লাষ্টত সেই মই ষ্টেপ খুলিলোঁ ঠিক আছে অতি বেয়া ইও মোৰ লগতে দৌৰিছিল মই ভৰিখন এনেকুৱা বিষ 4 পাক যেনে তেনে মাৰিছোঁ আৰু জেকেট চেকেট পিন্ধি লৈছোঁ গৰমখনত ঠাণ্ডা লাগিছে নি বতাহ মাৰিছে কিন্তু দৌৰিবলৈ গম লাগিছে 400 মিটাৰ ফিল্ড বৰ বেয়া দিছে এতিয়া লং জাম্প মাৰিম বুলি কৈছে এইপিনে গোটেই খাই গ'ল মানে চবেই এতিয়া 4 পাকমান দৌৰিলোঁ তাৰপিছত এতিয়া চবেই আড্ডা মাৰিছে स्टेडियम का माहौल खचाखच भरा है तो जाऊँ এতিয়া কোনো নহা আগত লং জাম্প কম নাযাওঁ এনেই লাষ্ট পৰাই হ'ব নহ'লে মাৰিবানে এতিয়া চব যাব মাৰিবলৈ ধৰক দেহা গালি খাম মই কৈছোঁ নহয় ডেকা আহিছে পাইছে কেইবাৰ হ'ল দা 21 400 মিটাৰ মাৰিছে ভাই ধেমালি না हमसे तो ना हो पाएगा পানী দুকণ থকা পাতো এনেই মূৰটো বেয়া হৈ যায় বোকা গছি গুলো মানে যে এনেই খাবলৈ মন থাকিলে তাৰপৰা জোচ জোচে উঠিছে দেই ভৰি বেয়া বিষ এবাৰ মাৰিমগৈ লং জাম্প জোচত আছে ন একদম এয়া এতিয়া ল'ৰা পৰা ধৰি ছোৱালীলৈকে সেইটো আমি এতিয়া লং জাম্প মাৰা ফিল্ডখন দেখোন চাওঁগৈ আহা এই আছি চা আজি চাওঁগৈ মাৰিবানে বহুত কম ইয়াৰ মতে বহুত কম বোলে তো এই আগত গৈ আছে দেখিব এইখন আমাৰ লং জাম্প মাৰা ফিল্ড ছোৱালী এক্সিলেণ্ট ল'ৰা এক্সিলেণ্ট দিয়াত লাষ্ট দিয়া আছে মানে মা যায় ছোৱালী এক্সিলেণ্ট জেগা पे पास কৰিছে हमसे क्या होगा हमसे तो ना हो पाएगा रे बाबुआ ट्राई करेंगे चलो तो চাওঁতে চাওঁতে অকণ গধূলি হ'ল অলপ দেৰি পিছত ইয়াত এডোখৰ ৰ'বলৈ মানুহ ভিৰ এনেকুৱা হ'ব চাই থাকাতকৈ তো এইটো ছোৱালী এক্সিলেণ্ট এই এচাতে বাহ বাহ ভাই নামটো কৈ দিয়া জেগাতে ৰৈ মাৰি দিছে তই থ লোৱা আও পাৰিবা চেষ্টা তো
আমাৰ চৰকাৰী কৰ্মচাৰী হাঁহি এটা মাৰি দিয়ক ও ভাই ডেকা আমাৰ ডেকা কি হ'ল ভাতো উৰি গ'ল তো এইবাৰ চবে প্ৰেক্টিচ হৈছে মইতো কৰিবা তো এবাৰ কেমেৰা চাওক ভিডিঅ'টো কি হয় চাদৰৰ সেমেকা আচল খনে মাতে আউসিত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰখানো গানতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে তোমারে ছবিতে আবিরখানো গানতে তুমি অংকিতা দুচকু তোমাক আঁকো কোনে তুমি এইটা লাষ্ট বনালা দিলা ঠিকনা ও জিয়া 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 বাসনা মোৰ হেই নদিয়া মনে তোমাতে ৰিলা ভাতৰ ৰিলা চাওঁ কেনেকুৱা মাৰে আমাৰ দাইটো নহ'ব এতিয়া এইটো এটা কেমেৰামেনটো ভিডিঅ'খিনি ভাললৈ দিবি এয়া আকাশ দা ৰেডি হৈছে ও ভাই তো এতিয়া চানি ডাঙৰ লাগিব চাওঁ মোৰ দাটো নহ'ব তই পকা কঁঠাল বাদ দে আগৰ পৰাই জুপি দিলা মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে
পাৰে সেউজীয়া প্ৰেমৰ উৰি গ'ল তৰা ৱেল তো সেইডোখৰত বহুত ৱেইট কৰিবলগীয়া হয় সেইডোখৰত লং জাম্প মাৰিবলৈ এক্সিলেণ্ট বটল ছোৱালীৰ এক্সিলেণ্ট এই বগা আজডাল নামা হ'ল যে তুমি নমা হ'লা যে মাক তোমাৰ ৰৈ আছোঁ তোমালোক নাই মানুহ তো এইখন বহুত দীঘল দূৰৰ পৰা ৰকেট যাই দিয়ে যায় সেইগাল ভিৰ এইজন বহি আছে মেইন কথা এনেকৈ বহুতেই ৰখাইছে তহঁতে আহিবি বুলি ভৰি বিষাই গৈছোঁ ইমানতে ভিডিঅ'খিনি এণ্ড কৰি তো যাওঁ এতিয়া ঘৰলৈ তইতো আহি আছে ব'ল আদি চাইকেল দি সেইখন যা বাই বাই যাওঁ কাইলৈ আহিবা ন আমি যাওঁ এতিয়া এইটো ক'ত গ'ল কি আছিছ ক'ত এইটো মোৰ বেগ ডেকা যাওঁনে ডেকা তো বেগ চেগ লৈ লওঁ ৰামধেনু পইচা দে পইচা অঁ তই পইচা দিবলৈ আছ দে অঁ দে 60 টকা দে তই তুমি নীৰৱে বহিমীয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱানা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মৰম আমাৰ উলিয়াই আছে চাইকেল দুটি নয়নৰ কি যে সৰ তুমি মই তোমাৰ এক হৈ ৰং তুমি মই তোমাৰ এক হৈ ৰং ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক